নমস্কাৰ আশা কৰো আপোনালোক সব ভালে আছে আমিও ঠিকে আছো আৰু আজি মোক দেখিছে অকন সাজি কাছি আছো মানে কি আৰু জন্মাষ্টমী আজি দিনতে একদম উলাই কৰি আৰু ৰেডি তাপা বলো হেৰি কালি গম পাইছো মই জন্মাষ্টমী বুলি মামা যেতিয়া ফোনত কৈছে কাইলে জন্মাষ্টমী মই বলো মোক কেনেকেনো সব যোগাৰ কৰিম তুমি মোক এতিয়া কৈছা তাপা আৰু হেয়া কৰিলো বাৰু অলপ সলপ যেনেকে পাৰো এই লকডাউনৰ সময়ত মানে বস্তু কিনিবলে যাবলে বৰ দিগদাৰ আপোনাৰ এটাটো ইন্ডিয়ান বস্তু নাপায় একতো ইন্ডিয়ান দোকানত যাব লাগে তাপা হে আৰু অলপ সলপ আনিছো আৰু এই এনেকুৱা ফেষ্টিভেল বুৰতে মানে ফেষ্টিভেল অকেজন হক এনেকুৱা বুৰতে মানে কি ঘৰলে বহুত মনত পৰে বহুত মিস কৰা যায় ঘৰখন সৰুপা যিহেতু তাতে থাকা তাতে এইবোৰ দেখা আৰু মানে কি ঘৰ থাকিলে আমিবোৰ একোৱে কৰিব নালাগে মাহতেই সব কৰে কিন্তু এতিয়া উপায় নাই আৰু আছো যেতিয়া ইয়াতে নিজে বলো পালন কৰো কেনেকে আপোনালোককো দেখাইছো অকমান বলো কি কয় জন্মাষ্টমীটো কেনেকেনো আমি কৰিছো ইয়াত সো সাক আৰু সৰু খুৰাকে আমি কি কৰিছো সো আজি মানে আমি ভাত সাত নাখাও আমি ভাবিছো আজি চাউল নাখাও ৰুটি খাম ৰুটি তাৰ পিছত আকৌ ঘুগনি বনাম এতিয়া তো হে আৰু সাজি কাছিয়ে বনাই থাকিম আৰু আজি আৰু ৰুটি বনাই আছে আমাৰ চাওংগে আহক এইয়া চাওক আমাৰ কেয়াৰটেকাৰ ৰীনায়ে ৰুটি বনাই আছে ফুলা ফুলা তাকি ধুনীয়া ৰুটি বনাই নহয় ইমান কোমল কোমল একদম সফট মই ঘৰতো ইমান কোমল খোৱা নাই আৰু ঠাণ্ডা পানী দিয়ে মাৰে হেতুহে আচৰিত আমাৰ ঘৰত দেখিছো গৰম পানী দি মাৰে তাই ঠাণ্ডা পানী দিয়ে মাৰে আৰু ইমান ধুনীয়া ফুলে নহয় ৰুটিবোৰ আৰু জন্মাষ্টমী এহেতেও কৰে তাই নেপালী বাৰ্মিজ হয় साउसुन खुदू एहेतेनु की करेनु रीना तुम लोग भी मानते हो ना जन्माष्टमी तो मानती हूँ जन्माष्टमी में दूध लड्डू और प्रसाद में क्या होता है तुम लोग का प्रसाद में फल और दूध और लड्डू और हलवा और पिंजरी सब मिक्स करके भगवान के पास सजा के अच्छे से मानते हैं अभी शाम को जाके वैसे ही हम लोग का भी वैसे ही है अभी शाम को जाके करना है मतलब शाम को जाके घर जाके अच्छे से मनाना है घर में से आजकल तो लॉकडाउन है घर से नहीं निकलना मंदिर नहीं जाना घर में मनाएंगे देखी से एहेतो एके हमारे निसिना सो हे আৰু আমি এটা ৰুটি খাম ফুলা ফুলা মই যে ৰুটি বনাই ইমান বেছি বেয়া পাওঁ মানে খাই বিৰাট ভাল পাওঁ কিন্তু বনাই মানে আপোনাৰ আটাটো মাৰুনতে মোৰ একদম পানী হয়গে মানে সো আমি একানে বেছিভাগ ফ্ৰোজেনে আনো কিন্তু মানে বিৰাট ভাল ৰুটি বনাই মানে একদম সফট তো তাই মানে আমাৰ ঘৰখনত যে আছে এতিয়া মানে এটা ট্ৰুলি আমাৰ কাৰণে এটা ব্লেছিং আৰু তাই জহতে মানে ৰুটি খাম আৰু খাওঁই সপ্তাহত মানে তাই দুদিন বনাই তো মস্তিকে খাওঁ আৰু ভাল লাগে এতিয়া আমি দুপৰীয়া সাজৰ কাৰণে ৰেডি সো খাম আৰু সো কি বনিলে এবাৰ দেখাই দিওঁ এয়া হ'ল আমাৰ সফট ৰুটি আকৌ এয়া আমি বনালো মানে মই বনালো আৰু আপোনাৰ छोले আমাৰ ঘুগনি আৰু তাৰপিছত আমাৰ এয়া হ'ল পুদিনা চাটনি পুদিনা ধনিয়া মিক্স আজি একদম সিম্পল কে ৰাখিছো বেছি হেৰি কৰা নাই যেহেতু আৰু কাম আছে এতিয়া পায়ক চায়ক বনাব আছে আজি একদম সিম্পল কে ৰাখিছো সো দিয়ক আমি খাই লওঁ তেনেহলে এয়া ভগৱানক আগবঢ়াইছো আমি প্ৰসাদ দেখিছে তিয়হ তাৰপৰা মিঠাই ক্ষীৰ বনালো হেয়া या भगवानक আগবঢ়াইছো আমাৰ কৃষ্ণ কन्हैया क्या करिए नमो नमो कह दे नमो 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 बेबी नमो 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 कह दे केना कह नमो नमो कृष्ण এনে লাইটবোৰ নাথাকে আজি লাইটবোৰ অকন জন্মাষ্টমী বুলি মানে ধুনিয়াকে অকন সজাই দিছো আৰু মালাটো আমি পাহৰিলো ৰব মালা লগাই দিছো ইয়াত মালাও আনিছিলো কি যে হ'ব মই যে মালাই পাহৰি থাকিলো লগাব
আনি পেলাই মানে ধুনীয়াকে থৈ দিলো বোলো ৰাতিপুৱাই আনিলো এয়া কৈ দিও এইখিনিতে এনেই থৈ দিও নি ভাল লাগিছে নে ৰাগনাৰ ভাল লাগিছে নে ভাল লাগিছে কৃষ্ণ এয়া প্ৰসাদ আগবঢ়াইছো ভগৱানৰ হোৱাৰ পিছত আৰু আমি খাম আৰু এনেই আন দিনা মানে নৰ্মেল ডেজৰ কথা কৈছো যোৱা বছৰো পাইছিলো আমাৰ ওচৰতে বৌহত থাকে প্ৰসাদ দিছিলে আনৰ ঘৰৰ পৰা প্ৰসাদ আহিলে বেছি ভাল লাগে নিজৰ ঘৰত বাৰু ভালেই লাগে কিন্তু আনৰ তাৰপৰা যেতিয়া আহে বা আমিও যেতিয়া দিব পৰা হওঁ এতিয়া কি কৰিব ইমান ৰিস্ক কোনে লয় আৰু নহয় জানো চবেইতো ভয় কৰে এতিয়া কোভিডৰ সেইকাৰণে এইবছৰ বেলেগৰ তাৰপৰা প্ৰসাদ নাই আৰু অকল আমিয়ে কৃষ্ণ ভগৱান কৃষ্ণ এয়াই আছিল আমাৰ দিনটোৰ কাৰ্য জন্মাষ্টমী বুলি আপোনালোকে দেখিলে ৰাতিপুৱা গা পা ধুই আপোনাৰ ভগৱানৰ ঠাইখিনি অলপ চাফা তাফা কৰি তাৰপৰা প্ৰসাদ আয়োজন কৰিলোঁ তাৰপিছত মানে খানা আকৌ ৰেডি কৰিলোঁ এতিয়া প্ৰসাদ বাৰু আগবঢ়াই থৈছোঁ আপোনালোকে দেখিছে খামগৈ আৰু কিন্তু সেয়াই আৰু লকডাউন মানে কোভিডৰ টাইমত মানে এয়াই আৰু আপোনাৰ যোৱা বছৰো এনেকেই গ'ল মন্দিৰ চন্দিৰটো যাব নোৱাৰিলোৱে এই বছৰো এনেকৈ মন্দিৰ চন্দিৰ মানে যোৱা হেৰিয়েই ভয়েই আৰু এতিয়া পিছে ইমান ডাঙৰকৈও পাতা নাই চাগে বিকজ ৰেষ্ট্ৰিকশ্যনটো আছে এতিয়া 25টা মানুহ এলাউ কৰিছে গেট টুগেডাৰ মানে হেৰিত আৰু চ' গেডাৰিং 25টা ওপৰত এলাউ কৰা নাই চ' ইমান ডাঙৰকৈতো পাতা নাই চাগে কিন্তু যাবলৈ ভয় নহয় কাৰণে আমি যোৱা নাই মানে ক'তো ঘৰতে আৰু কৰিলোঁ যিহেতু ঘৰখনো এখন মন্দিৰে চ' ঘৰতে কৰিলোঁ আৰু দেখিলে আপোনালোকে বেংককত আমি কেনেকৈ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি আৰু ভিডিঅ'জ বনাই থাকিম তেতিয়ালৈকে নমস্কাৰ